আমি মহানগৰীৰ বাটে ঘাটে সাধাৰণ ৰাইজৰ লগত কথা পাতি বিহুৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছোঁ আৰু তাৰ সমান্তৰালভাৱে আমি দুই এটা প্ৰশ্ন কৰিছোঁ, যিয়ে আমাৰ প্ৰশ্ন উত্তৰ দিব পাৰিছে তেওঁলৈ আমি আগবঢ়াই দিছোঁ চিষ্টা মছলা ফালৰ পৰা আকৰ্ষণীয় উপহাৰৰ তোলা। আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ গড়চুকত, আৰু গড়চুকৰ ইয়াত থকা ৰাইজৰ মাজলৈ আমি কিছু প্ৰশ্ন লৈ যাম আৰু যিয়ে আমাৰ প্ৰশ্ন উত্তৰ দি আকৰ্ষণীয় উপহাৰৰ দিব পাৰিব তেওঁলোকে আমাৰ উপহাৰ আছে। গতিকে অকণমান দাদাহঁত আছে প্ৰশ্ন অকণমান আগলৈ একো নাই, অকণমান আগলৈ আহক। জাপি দুটাৰ নাম ক'ব লাগে আৰু জাপি দুটাৰ নাম যদি আপুনি ক'ব পাৰে আপোনালৈ উপহাৰ এটা আছে। এটা গম পালোঁ, বৰ জাপি এটা নাম আপুনি শুদ্ধ ক'লে, আৰু এটা জাপিৰ নাম আপুনি ক'ব লাগে। ৰঙালী জাপিটো এটা নাম এটা আছে, সেই নামটো কৈ দিলে হৈ যায়। এটা হ'ল বৰ জাপি, এটা হ'ল ফুলাম জাপি। দাদাৰ বাবে এটা হাত চাপৰি হ'ব পাৰে আৰু দাদাৰ বাবে এটা উপহাৰ কোনোবাকৈ সতীৰ্থক অনুৰোধ জনাইছোঁ, এটা দাদাৰ বাবে উপহাৰ লৈ আহিব। এইফালে দাদাৰ বাবে এটা হাত চাপৰি আৰু এটা উপহাৰ দাদালৈ আমি আগবঢ়াই দিছোঁ। দাদাৰ নামটো কি? দাদা এটা বিহু গাব নেকি? শুদ্ধ উত্তৰ যিয়ে দিব তেওঁলৈ আমি আগবঢ়াই দিম চিষ্টা মছলা ফালৰ পৰা আকৰ্ষণীয় উপহাৰৰ। এইবাৰৰ পিছৰ প্ৰশ্নটো হৈছে এটা সাঁথৰ। সাঁথৰটো হৈছে যে 4 ভাইৰ কাণ কাটা, 2 ভাইৰ পেট কাটা। শুদ্ধ উত্তৰ। দাদাৰ বাবে এটা হাত চাপৰি হ'ব লাগে আৰু দাদাৰ বাবে এটা উপহাৰ তাত পাওঁ। গাড়ীটো লৈছে মোৰ সতীৰ্থ, এটা উপহাৰ দাদাৰ বাবে লৈ সতীৰ্থ সাংবাদিক গাড়ীটো লৈছে, গাড়ীটোক উপহাৰ দি আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। চিষ্টা মছলা ফালৰ পৰা দাদালৈ এইটো উপহাৰ। দাদাৰ নামটো নাম। আৰু এটা প্ৰশ্ন পানী নাই, কি হ'ব পাৰে দাদা? কেমেৰাটো যদি এইফালে ঘূৰাই গাড়ীৰ পৰা ওলাই আহিব লাগিব। বেছ কেনেকৈ আপোনাৰ উত্তৰটো শুদ্ধ, কিন্তু কেনেকৈ এইটো বুজাই দিব লাগিব আমাৰ দৰ্শকসকলক। বুজাব নোৱাৰিব, একো নাই। শুদ্ধ উত্তৰ দিছে, তেওঁৰ বাবে আমি আগবঢ়াই দিম চিষ্টা মছলা ফালৰ পৰা এটা আকৰ্ষণীয় উপহাৰৰ টুকুৰা। সতীৰ্থ আছে, সতীৰ্থৰ গাড়ী দিলক উপহাৰ টুকুৰাটো আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পৰিৱেশ